Hi friends, আজি আপোনালোকক মই এখন IN দেখাব ওলাইছোঁ। IN মেগনা মডেলটো হয়, গাড়ীৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে। 2011 মডেল হয়, 2031লৈকে টেক্স আপ-টু-ডেট কৰা আছে। গাড়ী ফাৰ্ষ্ট অ'নাৰ গাড়ী হয়, গাড়ীখনৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে। আপোনালোকক মই গাড়ীখনৰ ফুল ৱাৰ্কআউট এটা দি দিছোঁ, আপোনালোকে ভিডিঅ'টো চাই লওক সম্পূৰ্ণ কৰি। গাড়ীখনৰ কালাৰ কম্বিনেশ্যন একদম ধুনীয়া হৈ আছে। বৰ্তমান কোনো ধৰণৰ এতিয়া ডেণ্ট পেণ্ট নাই গাড়ীখনত। কম দামত যদি ভাল গাড়ী ল'ব বিচাৰে তেন্তে এখন গাড়ী আপোনালোকে চাব পাৰে। গাড়ীৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে, ৱেল মেইনটেইনত ৰখা গাড়ী হয়। মই আপোনালোকৰ ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো দেখাই দিওঁ। ইণ্টেৰিয়ৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে, লেডাৰ চিট কভাৰ লাগি আছে, ফ্ল'ৰত মেটিং পাৰি থোৱা আছে। ইণ্টেৰিয়ৰ কণ্ডিশ্যন ধুনীয়া হৈ আছে, ওপৰৰ ৰুফখন একদম চাফা হৈ আছে। পিছফালে এখন পাৰ্চেল ট্ৰে পাই যাব, ইয়াতে আপোনালোকৰ দুটা ছলি স্পীকাৰ লাগি আছে। এইখন IN মেগনা মডেলটো হয়। ইয়াত কি কি ফিচাৰ্ছ আহে মই আপোনালোকক অলপ দেখাই দিবলৈ ট্ৰাই কৰিছোঁ। ইয়াত আপোনালোকৰ 4টা পাৱাৰ উইণ্ড' আহে। এইটো ছাইড মিৰৰ এডজাষ্টাৰ হয়। বাকী চেণ্ট্ৰেল লকিং আহে, দুটা চাবি আপোনালোকে পাই যাব, দুইটাতে আপোনালোকে ৰিম'ট ছিষ্টেম পাব। এইটো আপোনালোকৰ ইউজ হোৱাই নাই, আৰু এইটো ইউজ হোৱা চাবিটো হয়। বাকী ইয়াত আপোনালোকৰ পাৱাৰ ষ্টেৰিং আহে, AC আহে, হিটাৰ আহে, 4টা পাৱাৰ উইণ্ড' আহে। এইটো এটা ছনীৰ মিউজিক ছিষ্টেম লাগি আছে, ইয়াতে আপোনালোকে CDত গান শুনিব পাৰিব, USBত পাৰিব, অক্সত পাৰিব, আৰু ব্লুটুথত গান বজাওঁ বুলি ক'লেও ইয়াত বজাব পাৰিব ব্লুটুথ ডিভাইচ লগাই। AC কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে, পূৰা ধুনীয়া ঠাণ্ডা হয়। AC, হিটাৰ, পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ড' সকলো ৱৰ্কিং কণ্ডিশ্যনত আছে। গাড়ী ইপিনে আপোনালোকৰ এটা ৰিডিং লাইট পাই যাব। ছানভাইজাৰত আপোনালোকৰ এখন গ্লাছ লাগি আছে। গাড়ীৰ কণ্ডিশ্যন বৰ ধুনীয়া হৈ আছে। মই কিলোমিটাৰটো মই আপোনালোকক দেখাই দিওঁ। কিলোমিটাৰ আপোনালোকৰ 56,790 কিলোমিটাৰ ৰানিং হৈছে বৰ্তমানলৈকে। বাকী মই আপোনালোকৰ গাড়ীখনৰ ইঞ্জিনৰ কণ্ডিশ্যনটো দেখাই দিওঁ। ফাৰ্ষ্টতে আপোনালোকে ইঞ্জিনৰ বনেটৰ চিলটো চাই লওক। গাড়ী সম্পূৰ্ণ চিল পাই যাব, কোনো ধৰণৰ একো এক্সিডেণ্টেল হিষ্ট্ৰী নাপায়। মই আপোনালোকক সম্পূৰ্ণ বডিৰ চিলসমূহ দেখাই দিম। এইটো আপোনালোকে এপ্ৰন চাই লওক, এপ্ৰন সম্পূৰ্ণ চিল আছে। বেটেৰী কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে। ইঞ্জিন গিয়াৰবক্স সম্পূৰ্ণ চিল আছে, আপোনালোকে ভালকৈ চাই লওক। মই যিমান পাৰোঁ মোৰ ফালৰ পৰা আপোনালোকক দেখাই দিবলৈ ট্ৰাই কৰিছোঁ। আপোনালোকে ইঞ্জিনৰ নাট বল্টবিলাক চাই লওক, কোনো ধৰণৰ একো খোলা মেলা নাই হোৱা আজিলৈকে। এইটো এপ্ৰন চাই লওক, কোনো ধৰণৰ মাৰ চাৰ খোৱা গাড়ী নহয়। এইটো আপোনালোকৰ VT ইঞ্জিন হয়, আপ্পা ইঞ্জিনটো হয়। ইয়াৰ গাড়ীখনৰ মাইলেজো আপোনালোকে মোটামুটি 18-19 পাই যাব। বাকী মই আপোনালোকক এতিয়া গাড়ীখনৰ সম্পূৰ্ণ বডিৰ চিলসমূহ দেখাই দিওঁ। দৰ্জাৰ চিলসমূহ আপোনালোকে চাই লওক, সম্পূৰ্ণ দৰ্জা আপোনালোকে চিল পাই যাব, কোনো ধৰণৰ একো চিল টিল কটা মেলা নাই। লগতে মই আপোনালোকৰ বডিৰ চিলসমূহো দেখাই দিছোঁ। এইবিলাক আপোনালোকে চাই লওক।
সম্পূৰ্ণ বডি আপোনালোকে চিনি পাই যাব। এইফালে চাই লওক, ড্ৰাইভাৰ চাইডে চাওক, কোনো ধৰণৰ একো মাৰ চাৰ খোৱা গাড়ী নহয়। মই ভিডিঅ'টো অলপ ভালকৈ দেখাই দিছোঁ, অকণমান দীঘল হ'ব, আপোনালোকে স্কিপ কৰি নাচাব, এতিয়া গাড়ীখনৰ সম্পূৰ্ণ আইডিয়া কৰিব পাৰিব। এইখন দৰ্জা চাই লওক, আমি গাড়ীবিলাক যিমান পাৰোঁ ভালকৈ চাই মেলি আনো, আপোনালোকে যাতে ভাল গাড়ী এখন পায়। মই আপোনালোকক যিমানটো পাৰোঁ মোৰ ফালৰ পৰা মই দেখাই দিবলৈ ট্ৰাই কৰিছোঁ। যিসকলে কম দামত এখন ভাল গাড়ী ল'ম বুলি ভাবি আছে, তেওঁলোকে মোক ডাইৰেক্ট কল কৰিব পাৰিব। গাড়ী দেখিলে আপোনালোকৰ পচন্দ হ'ব, কোনো ধৰণৰ একো মাইনাছ পইণ্ট নাই। ওপৰৰ আপোনালোকে চিলিংখনো চাই লওক, ক'তো কোনো ডেন পেন একো নাই, একদম ধুনীয়া ফ্ৰেছ হৈ আছে। এখন দৰ্জা চাওক, সম্পূৰ্ণ দৰ্জা বডি সম্পূৰ্ণ চিল পাই যাব। চাই লওক, ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো মই দেখালোৱে আপোনালোকৰ, ইণ্টেৰিয়ৰ কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে। বাকী মই আপোনালোকৰ এতিয়া গাড়ীখনৰ ডিক্কিৰ ফালৰ পৰা দেখাই দিওঁ। এইখন হুণ্ডাই i10 1.2 মেগনা মডেলটো হয়। আপোনালোকে এতিয়া ডিক্কিৰ চিলটো চাই লওক, ডিক্কি আপোনালোকৰ একদম সম্পূৰ্ণ চিল পাই যাব। পিছফালে এখন পাৰ্চেল ট্ৰে আছে, ইয়াত আপোনালোকৰ ছনী স্পীকাৰ লাগি আছে। সেইটো আপোনালোকৰ স্পেয়াৰ টায়াৰটো হয়, জেক, হুইলেন, লিভাৰ সকলো পাই যাব। ফ্ল'ৰত কোনো ধৰণৰ একো ৰাষ্টিং অহা নাই, সকলো ক'তো মামৰ চামৰ নাই, একদম ফ্ৰেছ হৈ আছে। কোনো ধৰণৰ পানী উঠা গাড়ী নহয়। আপোনালোকে প্ৰয়োজন হ'লে ৰেম্পত তুলি ভালকৈ চাই ল'ব পাৰিব। এতিয়া মই আপোনালোকৰ গাড়ীৰ লগত লাগি অহা টায়াৰসমূহ দেখাই দিম। টায়াৰৰ কণ্ডিশ্যন 70-80% আপোনালোকে গ্ৰিপ পাই যাব। টায়াৰ কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে। চাৰিটা টায়াৰে একে কণ্ডিশ্যনৰ হয়, আপোনালোকক মই ভালকৈ দেখাই দিছোঁ। টায়াৰ কণ্ডিশ্যন ভাল হৈ আছে। বৰ্তমান গাড়ীখনত এতিয়া আপোনালোকৰ কৰিব লগা কাম এনেকুৱা কোনো ধৰণৰ একো নাপায়। ছাছপেনশ্যনৰ কোনো প্ৰব্লেম নাই। AC হিটাৰ ধুনীয়া ৱৰ্কিং কণ্ডিশ্যনত আছে। পাৱাৰ ষ্টেৰিং ধুনীয়া কাম কৰি আছে। চাৰিটা পাৱাৰ উইণ্ডো ৱৰ্কিং হৈ আছে। ইঞ্চুৰেঞ্চ পলিউশ্যন আপোনালোকে আপ টু ডেট পাই যাব। অ'নাৰশ্বিপ ট্ৰান্সফাৰ মোৰ ফালৰ পৰা মই আপোনালোকক কৰাই দিম। এতিয়া মই আপোনালোকৰ গাড়ীখনৰ তলৰ ফালৰ পৰা আপোনাৰ ফ্ল'ৰটো অকণমান দেখাই দিবলৈ ট্ৰাই কৰিম। ইঞ্জিনৰ তলত কোনো ধৰণৰ আপোনালোকে লিকেজ নাপায়। ইঞ্জিন অইল, গিয়াৰ অইল, কুলেণ্ট কোনো ধৰণৰ একো লিক নাই, একদম নিট এণ্ড ক্লিন হৈ আছে। আপোনালোকে ভালকৈ চাই লওক। ফ্ল'ৰতো কোনো মামৰ চামৰ নাই অহা।
আপোনালোকে যিমানটো পাৰোঁ মই দেখাই দিবলৈ ট্ৰাই কৰিছোঁ। একো চিন্তা কৰিব লগা কথা নাই, আপোনালোকে প্ৰয়োজন হ'লে ৰেম্পত তুলি চাই ল'ব পাৰিব। চ' মোৰ ফালৰ পৰা মই যিমান পাৰোঁ আপোনালোকৰ গাড়ীখনৰ বিষয়ে দেখাই দিবলৈ ট্ৰাই কৰিলোঁ। বহুত গৰম লাগিছে, ভিডিঅ' বনাওঁতে একদম পূৰা গৰমত ঘামি তিতি গৈছোঁ। চ' মই আইটেমখনৰ বিষয়ে যিমান পাৰোঁ আপোনালোকক দেখালোঁ। আৰু যদি গাড়ীখনৰ বিষয়ে আৰু কিবা আপোনালোকৰ জানিব লগা থাকে তেন্তে স্ক্ৰীণত মোৰ মোবাইল নম্বৰ দিয়া থাকিব, আপোনালোকে কল কৰি জানিব পাৰিব। আমাৰ লোকেশ্যনটো হ'ল নাহৰণি, দেৰগাঁও, গোলাঘাট, অসম। যদি আপোনালোকে চিনি নাপায় তেন্তে কল কৰি মোক সুধি ল'ব পাৰিব। যদি কম পইচাত এখন ভাল গাড়ী ল'ম বুলি ভাবিছে, এখন বাইকৰ দামত হ'ব 2031লৈকে টেক্স আপ টু ডেট কৰি থোৱা আছে। ইঞ্চুৰেঞ্চ পাই যাব, পলিউশ্যন পাই যাব, RC ট্ৰান্সফাৰ মোৰ ফালৰ পৰা মই কৰাই দিম। গাড়ীখন সকলো কণ্ডিশ্যন ৱৰ্কিং, চব কণ্ডিশ্যন ধুনীয়া হৈ আছে, চব ৱৰ্কিং কণ্ডিশ্যনতে আছে। গাড়ীখনত আপোনালোকৰ হেডলাইট, ফগ লাইট, ছিগনেল লাইট সকলো ৱৰ্কিং হৈ আছে, কোনো ধৰণৰ একো আপোনালোকে প্ৰব্লেম নাপায়। আপোনালোকৰ চেণ্ট্ৰেল লকিং ধুনীয়া ৱৰ্কিং কণ্ডিশ্যনত আছে, আপোনালোকে দেখিছে সকলো ৱৰ্কিং কণ্ডিশ্যনত পাই যাব। দুইটা চাবিয়ে আপোনালোকৰ ৱৰ্কিং হৈ আছে। মুঠৰ ওপৰত গাড়ীখনত এতিয়া বৰ্তমান কৰিব লগা কাম এনেকুৱা একো নাই, আপোনালোকে চব ওকে পাই যাব। যদি গাড়ীখনৰ প্ৰতি ইণ্টাৰেষ্ট থাকে তেন্তে আপোনালোকে মোক ডাইৰেক্ট কল কৰিব। গাড়ীখনৰ প্ৰাইচটো মই বেছি ৰখা নাই, 1,65,000 টকা মই গাড়ীখনৰ বিচৰা দাম ৰাখিছোঁ। মোৰ ফালৰ পৰা মই যিমান পাৰোঁ আপোনালোকক কমাই দিবলৈ ট্ৰাই কৰিম। আপোনালোক আহিব, গাড়ী চাব, পচন্দ কৰিব। গাড়ীখনৰ আস্কিং প্ৰাইচটো হ'ল 1,65,165, 1,65,000 গাড়ীখনৰ বিচৰা দাম হ'ল। আপোনালোক আহিব, গাড়ী চাব, পচন্দ কৰিব। মোৰ ফালৰ পৰা মই যিমান পাৰোঁ আপোনালোকক মিলাই দিবলৈ ট্ৰাই কৰিম। গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে, আপোনালোকৰ গাড়ী দেখিলেই পচন্দ কৰিব। গাড়ী কালাৰ কম্বিনেশ্যন একদম ধুনীয়া হৈ আছে। ফাৰ্ষ্ট অনাৰ গাড়ী হয়, 50,000 চলা, ইঞ্চুৰেঞ্চ, পলিউশ্যন, টেক্স সকলো আপ টু ডেট পাই যাব। অ'নাৰশ্বিপ ট্ৰান্সফাৰ মোৰ ফালৰ পৰা মই কৰাই দিম। গাড়ীখনত টায়াৰ কণ্ডিশ্যন ভাল হৈ আছে, ছাছপেনশ্যনৰ প্ৰব্লেম নাই, ইঞ্জিনৰ একো প্ৰব্লেম নাপায়, AC ধুনীয়া ৱৰ্কিং কণ্ডিশ্যনত আছে। কম দামত যদি আপোনালোকে ভাল গাড়ী এখন ল'ম বুলি ভাবিছে তেন্তে এখন আপোনালোকে গ্ৰেণ্ড i10 ল'ব, i10 ল'ব পাৰে। i10 মেগনা মডেলটো হয়, VTVT ইঞ্জিনটো হয়, VTVT কাপ্পা ইঞ্জিন হয়, মই আপোনালোকক দেখাই দিছোঁ। চ' যদি গাড়ীখনৰ প্ৰতি ইণ্টাৰেষ্ট থাকে তেন্তে আপোনালোকে কল কৰিব। যিসকলে গাড়ীখনৰ প্ৰতি ইণ্টাৰেষ্ট নাই তেওঁলোকে এনেই যা তা কমেণ্ট নকৰিব, আপোনালোকৰ এইটো অনুৰোধ কৰিলোঁ। চ' মই আজি আপোনালোকক i10খনৰ বিষয়ে যিমান পাৰোঁ ফুল ডিটেইলছত ভিডিঅ' এটা বনাই দেখালোঁ। গাড়ীখন 1,65,000 মোৰ বিচৰা দাম হ'ল, আস্কিং প্ৰাইজ হ'ল 165। আপোনালোক আহিব, গাড়ী চাব, পচন্দ কৰিব। গাড়ী পচন্দ নোহোৱা কোনো কথাই নাহে, গাড়ী 100% পচন্দ হ'ব। আপোনালোক আহি ল'ম বুলি ক'লে মোৰ ফালৰ পৰা মই যিমানটো পাৰোঁ আপোনালোকক মিলাই দিবলৈ ট্ৰাই কৰিম। চ' নতুন এখন গাড়ীৰ সৈতে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ মাজৰ পৰা বিদায় ল'লোঁ। বাই বাই।